আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম এটা নতুন বিষয় লৈ। এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ চাই থাকক। এই ভিডিঅ'টোৰ পৰা আপুনি নতুন নিশ্চয় কিবা নহয় কিবা শিকিবলৈ পাব। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আমি আমাৰ মোবাইলত কিছুমান প্ৰব্লেম দিয়ে। ধৰক মই মোৰ ঘৰৰ মোবাইলত বা যিকোনো মোবাইলত ফোন মাৰিলে অটোমেটিকলি সেই ফোনটো অন্য এটা মোবাইললৈ ট্ৰান্সফাৰ কৰি দিয়ে। ধৰক এইখনে মোবাইল আছে, এই মোবাইলত যদি ফোন মাৰে অন্য ঠাইলৈ বা অন্য মোবাইল ট্ৰান্সফাৰ কৰি দিয়ে। এইটো আমাৰ কিছুমান মোবাইলৰ ছেটিংছৰ বাবে এই অসুবিধাটো দিয়ে। আমি কি কৰোঁ, যাহা তা মোবাইল টিপো আৰু কিছুমান ছেটিংছসমূহ আমি অন কৰি ৰাখোঁ আৰু কল ড্ৰাইভাৰ। তো ইয়াৰ বাবে আমাৰ মোবাইলসমূহত প্ৰব্লেম হয়। তো ইয়াৰ পৰা আমি হাত সাৰিব পাৰিম বা এই ছেটিংছসমূহ আমি কেনেকৈ বন্ধ কৰি ৰাখিব পাৰিম চাওক। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত এটা নাম্বাৰ টাইপ কৰি আপুনি সেই ছেটিংছটো বন্ধ কৰি দিব পাৰে। চাওক সেই নাম্বাৰসমূহ কি মই ভিডিঅ'ত বিস্তাৰিতভাৱে কৈ আছোঁ। ধৰক এইখন মোবাইলে আছে, আপুনি এই মোবাইলটোত ডাবল হেছ মাৰি দুটা হেছ 002 আৰু হেছ মাৰি অ'কে কৰি দিব। অৰ্থাৎ তিনিটা নাম্বাৰ আৰু তিনিটা হেছ। এইটো মাৰাৰ লগে লগে আপোনাক ইনডিএক্টিভ বুলি দেখাব। মই ভিডিঅ'টোত দেখাই দি আছোঁ আপোনাক। কিপেড মোবাইল হয় তেতিয়াহ'লে আপুনি ডাইৰেক্ট নাম্বাৰসমূহ টাইপ কৰি অ'কে কৰি দিলে হৈ যাব। আৰু যদি আপোনাৰ স্মাৰ্টফোন হয়, স্ক্ৰীন টাচ মোবাইল হয়, তেতিয়াহ'লে আপুনি আপোনাৰ ডায়াল পেড অৰ্থাৎ আপুনি য'ত কল কৰে নাম্বাৰ টাইপ কৰে সেইটো অন কৰি লওক। অন কৰি আপুনি ডাইৰেক্ট দুটা হেছ তাৰপিছত 002 হেছ। আৰু আপোনাৰ যদি কিপেড মোবাইল হয় তেতিয়াহ'লে আপুনি কিপেডত ডাইল কৰি ল'ব #002# আৰু কল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু এটা অনুৰোধ আপোনালৈ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওলাই অহা বেল আইকনখন আপুনি টাচ কৰি অন কৰি ৰাখিব। মই যেতিয়াই এনেধৰণৰ ভিডিঅ' আপলোড দিম তেতিয়া আপুনি লগে লগে ন'টিফিকেশ্যন পাই থাকিব। তো ধন্যবাদ। জয় অসম, জয় অসম। See you again.